Hello guys, কি খবৰ তোমালোকৰ আশা কৰো সকলো ভালে আছে ভালে আছে হয় না হেকানে ভিডিওটো ক্লিক কৰিছা এটো মোৰ ডায়লগ এয়া গাটো ভাল নাই যে আৰু মই কেনকা ধৰণৰ ভিডিও গম পাইছা আৰু জপি মেলে পুৰা জপি কৰো কিন্তু গাটো বেয়া যে হেকানে কিউএনএ ভিডিও এটাকে বনাই দি বুলিকে ভাবিলো হয় না সকলোৱে হুদি থাকা কমেন্টত আৰু ইনষ্টাগ্ৰামতো হুদি থাকে হেকানে কিনো এটা কিউএনএ ভিডিও এটা বনাই দি বুলিকে ভাবিলো গাটো বেয়া হৈ আছে ভাবিলে এনেকা ধৰণৰ ভিডিওটো বনালে অলপমান আৰাম হ'ব অকল বহিলে ভিডিও বনাবৰ কাৰণে ভাল হয় না বিছনাতে বহি এনেকা ধৰণৰ ভিডিও বনাবলৈ বহুত ভাল এনেকা আৰামদায়ক ভিডিও মই দুদিন মান বনাম দুদিন মান নহয় ভাল পালে আকৌ বিবস্ত ধৰণৰ বনাই দিম আৰু ধুনিয়াকে আজি এইখন বহি কমন কোৱেশ্চন ধেৰ হৈছে ইনষ্টাগ্ৰামত পোষ্ট এটা কৰিছিলো তাৰে ভিতৰত 11 মান কৈছে কিন্তু কমন কোৱেশ্চন 10টা অকল আহিল তাৰে ভিতৰত দুটামান লিখা নাই বাৰু তাকে তোমালোকৰ কোৱেশ্চন খিনি আনসাৰ খিনি মই দিউ বুলিকে আহিলো এইটো ভিডিওতে ইনষ্টাগ্ৰামত কিমান টাইপিং কৰি থাকিম মইতো বেয়া হৈ গৈছে মাথাটো ইনষ্টাগ্ৰামত বহুতে কোৱেশ্চন সুধিছিল আৰু তাত দিয়াটো ইমানটা সম্ভৱ নহল আৰু 23 ঘণ্টা হল ষ্টৰি দিছিলো সেই কাৰণে কাট খাই যাব সেই কাৰণে তাৰ ভিতৰত কেটামান লিখি ললো আনসাৰ এতিয়া দিম মই তোমালোকক তেন্তে আজি কিউএনএ ভিডিও ফাৰ্স্ট টাইম বনাইছো কেনকা কি ধৰণৰ আছে নেজানো তেনে প্ৰথম কোৱেশ্চনটো সুধিছে তোমাৰ আৰু লাভৰ কথা জানা আৰু মু আৰু ফানি কন্টেন্ট আৰু ধেমালি ধৰণৰ কোৱেশ্চন কেনকা ধৰণৰ সুধিব তোমালোকে গম পাইছে আৰু প্ৰথম কোৱেশ্চনটো সুধিছে খমজনে সুৱালে এজনী চাই দিবা নি তোমাৰ ঘৰৰ ফালে মই আমাৰ ঘৰ ফালে গুটেখিনি চেনি হয় পটাই লাভ নাই এই হেতুকে দিলো আৰু পটাই লাভ নাই 2 নম্বৰ কোৱেশ্চনটো হ'ল আই এম সনাতনী বয় সুধিছে দাদা তোমাৰ ঘৰ ক'ত এটো বহুত কমন কোৱেশ্চন বহুতে সুধিছে দে তোমাৰ কোৱেশ্চনটো প্ৰথমত আছিল যে হেকানে লিখি থলো আ নামটো মোৰ ঘৰটো হ'ল ডিব্ৰুগড় টেঙাখাত কলে কিছুমানে চিনি নাপাব পাৰা দুলিয়াজান যোৱা যোনটো ৰাস্তা হে ৰাস্তাটো হয় 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ধুনিয়াকে এটা লোকেশনো দেখাব নোৱাৰিম নহয় লোকেশনটো দেখাই দিও নেকি তোমালোকৰ দি দিম বাৰু লোকেশনটো ৰবা টেঙাখাত দেই তাৰছত আৰু 3 নম্বৰ কোৱেশ্চনটো হ'ল বহুতে সুধিছে তোমাৰ খবৰ কেনেকুৱা খবৰ মানে মোৰ ঠাণ্ডা দিনত খবৰ একেবাৰে বেয়া হৈ থাকে অকমান ঠাণ্ডা পালে বেমাৰে এতিয়া বেমাৰে হৈ আছে কি কবা আৰু ঠাণ্ডা দিন মই সহ্য কৰিব নোৱাৰো মানে ঠাণ্ডা দিনত মানে মোৰ বেমাৰ হ'বই মানে কম্পালসৰি সপ্তাহত 3 দিন 2 দিন মোৰ বেমাৰে হৈ থাকে কি কবা ঠাণ্ডা দিনটো ভাল লাগে গৰম দিনতকৈ কিন্তু বেমাৰ হৈ যায় মুজা ৰেগুলাৰ মানে 24 ঘণ্টা পিন্ধিয়ে থাকো মই 4 নম্বৰ কোৱেশ্চনটো GDG 912 বেড ও সুধিছে যে কি নাম এইটো ইনষ্টাগ্ৰাম আইডি হয় ব্ৰো তোমাৰ জিএফ কিমান কটা গাহত নিমখ ঢালিব আহিছা নেকি হে কলেও বিশ্বাস নকৰে কোনো আজিলৈকে 20 বছৰ হ'ল মোৰ এজনীও গাৰ্লফ্ৰেণ্ড নাই আৰু কলেও বিশ্বাসে নকৰে কলে কিডাল হ'ব ন জিএফ নাই এক্সও নাই কিছুমানে সুধি থাকে তুমি দাদা এক্সৰ বিষয়ে মানে এক্সৰ কিবা এটা কামো চামো দিবা এক্সৰ মানে ফিলিংছে নাই যে এক্সৰ সেইকাৰণে মই কামৰ ভিডিও দিও কেনেকৈ সেইকাৰণে মই এক্সৰ বিষয়ে একো নবনাই আৰু জিএফ নাই কলৈ বিশ্বাসে নকৰে চলিখিনি চেনি বুলিকে ধৰি থৈ দিয়ে দে দিয়া কৈ লাভ নাই বেদান্ত বৈষ্ণৱে সুধিছে 5 নম্বৰ কোৱেশ্চনটো তোমাৰ অৰিজিনেল নামটো কি নমস্কাৰ মোৰ অৰিজিনেল নামটো হ'ল মন্টু সোণোৱাল 6 নম্বৰটো সুধিছে মিষ্টাৰ পুৰণে তুমি কি পঢ়ি আছা মই বৰ্তমান এতিয়া বিএ 5th চেমৰ ফাইনেলটো দিলো 6th চেম পাম আৰু দে যেনে তেনে ব্ৰেক চেক লগাই আৰু 7 নম্বৰটো সুধিছে বেট 2885 মাল এটা পটাই দিয়া না নিজে পটাব পৰা নাই তোমাকনো কি পটাই দিম আৰু 7 নম্বৰ পৰিয়ে সুধিছে মই লৰা এটাক ভাল পাইছিলো থাৰ্ড পাৰ্সন এটাই হুমাই তাক জিটি লগাই দিলে এতিয়া মই কি কৰো মই আজিলৈকে গাৰ্লফ্ৰেণ্ড আৰু প্ৰেমৰ বিষয়ে একোকে নাজানো তথাপিও এটা কথা ক'ব বিচাৰিছো যে পৰি তোমাক যদি হে ল'ৰাজনে সঁচাকৈ ভাল পায় হে ল'ৰাজনে বেলেগৰ কথা বিশ্বাস নকৰে
যিমান বেয়াকে ক'লেও তোমাক সেই কথাটো সুধি চাবই যেনেকৈ হ'লেও এইটো কথা হয় সঁচা হয় না মিছা হয় বুলিকে আৰু বিশ্বাস নকৰে লোকৰ কথা যদি সঁচাকৈ ভাল পায় আৰু যদি ইণ্টাৰেষ্ট তোমালৈ থাকে সঁচা ভাল পোৱাটো তেতিয়াও তোমাৰ কথাই বিশ্বাস কৰিব বেলেগৰ কথা কেতিয়াও বিশ্বাস নকৰে আৰু যদি তোমাৰ কথা বিশ্বাস নকৰে লাভ নাই ডাইৰেক্ট ব্ৰেকআপ কৰি দিয়া চিধা কথা ইমানখিনি আৰু দেই প্ৰেমৰ কথা নাজানো যে তথাপি অকণমান জ্ঞানটো দিছোঁ তোমাক 9 নম্বৰটো দাদা কি BN Bro এই চব ইনষ্টাগ্ৰামৰ আইডি নিজৰ নামবোৰ থবাচোন মই নিজে থোৱা নাইচোন BN Bro দাদা ইউটিউব চেনেল গ্ৰ' কাৰণে কি কৰিব লাগে মানে ৰেগুলাৰ ভিডিঅ' দি থাকিব লাগে এদিনো আৰু কণ্টেণ্টটো ভাল হ'ব লাগে দেই আৰু একেটা টাইমতে আপলোড কৰিব লাগে ভিডিঅ'টো আৰু আনলিষ্টত থ'ব লাগে আৰু হেছটেগ ভালছে দিব লাগে আৰু ভিডিঅ' কণ্টেণ্টটো ভাল হ'ব লাগে আৰু থাম্বনেইলখনো ভাল হ'ব লাগে আৰু লাজ কৰিব নালাগে দেই মই সেইখিনি মই নিজে কৰিব পৰা নাই সেইকাৰণে মোৰ নিজৰ চেনেলটো গ্ৰ' হোৱা নাই মই লাজ কৰোঁ বহুত ইনষ্টাগ্ৰামত অকণমান ফল'ৱাৰ্ছ থকাৰ কাৰণে 500টা হৈছেগৈ আৰু দেই যেনে তেনে আহিব লাহে লাহে ভিউজ তুমি ৰেগুলাৰ দি থাকা কষ্ট কৰি থাকা এদিন নহয় এদিন সফল হ'বা মই 2 বছৰ কৰি আছোঁ আজিলৈকে দেই কেতিয়া সফল হ'ম আৰু 10 নম্বৰ কুৱেশ্যনটো হ'ল সুধিছে তোমাৰ IG সুৰণে সুধিছে তোমাৰ এজ কিমান মোৰ এজ তোমাৰ 21 হ'ব আৰু ডিচেম্বৰ 23 তাৰিখে আগন্তক এইটো মাহতে আছে উইচ কৰিবা আৰু চবে দেই 21 বছৰ হ'ব ছোৱালী পটটো ডিচেম্বৰ 21 তাৰিখে মোৰ 21 বছৰ হৈ যাব আইন কানুনৰ মতে মই বিয়া পতাৰ চাৰ্টিফিকেটটো পাই যাম আৰু 18 বছৰ ওপৰ ছোৱালীখিনি অকণমান সাৱধানে থাকিবা দেই মইতো পাই গ'লো ন আইন কানুনৰ মতে চাৰ্টিফিকেট যাকে ভাল দেখো তাকে উঠাই দিম আৰু 18 বছৰ ওপৰৰ ছোৱালীখিনি অকণমান সাৱধানে থাকিবা দেই আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু নহয় বহুত কুৱেশ্যন সুধিছিল তাৰে ভিতৰত কমেও সুধিছিল কেইটা কুৱেশ্যন 56টা নে 57টা সুধিছিল আৰু কমন কুৱেশ্যন 3টা অকল সুধিছে তোমাৰ খবৰ কেনেকুৱা ঘৰ ক'ত আৰু GF আছেনে নাই জলাজুত ঘিউ ঢালিছেও একোকে নাই GF একো নাই আজিলৈকে কোনো বিশ্বাস নকৰে কিন্তু এইটো জানো আৰু লগৰ এজনে সুধিছে মোক দহা কেতিয়া তোমাৰ গৰু দহা খাওঁ মই এতিয়া যদি মই টাপকি যাওঁ মোৰ দহা নেপাতেই নহয় কোৱাত 2 দিন ইয়াতে উৰাই থৈ দিব তই মাছ মাংস খাব নেপাবি সেইকাৰণে অকণমান দিন ডাঙৰ হৈ টাপকিলে মাছ মাংস খাব পাবি দেই আৰু আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা হৈছে কি নাই হয় মই একোকে নাজানো গাটো বেয়া হৈছে কি বকিছোঁ মই নিজে গম পোৱা নাই আজি ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এনেকৈ কয় ন এনেকৈ কয়